এই বতৰ তুমি লাগিলে যিমানেই পৰিৱৰ্তন হ'বলৈ নিশিকা কিয় মানুহৰ দৰে পৰিৱৰ্তন হোৱা কৌশল আজিও তুমি শিকিব পৰা নাই। কাৰোবাৰ লগ এইটো ভাবি কেতিয়াও নেৰিবা যে তাৰ লগত তোমাক দিবলৈ একোৱেই নাই। সদায় এইটো ভাবি তাক লগ দিবা যে তোমাৰ বাহিৰে তাৰ জীৱনত হেৰুৱাবলৈ আৰু একোৱেই নাই। এইখিনিতে তোমালোকক কওঁ, নিজৰ কৰ্মত ধ্যান দিবলৈ আৰম্ভ কৰা। প্ৰেম লাগিলে যিমানেই গভীৰ, যিমানেই সঁচা নহওক কিয়, যদি তুমি একোৰে যোগ্য নোহোৱা, সিও এদিন নহয় এদিন তোমাক এৰিবই যাব। পাৰিলে জীৱনত দুটা নিয়ম সদায় মানি চলিবা। পাহৰি যোৱা সেইজন ব্যক্তিক যাক তুমি ক্ষমা কৰিব নোৱাৰা, নহ'লে ক্ষমা কৰি দিয়া সেইজন ব্যক্তিক যাক তুমি কেতিয়াও পাহৰিব নোৱাৰা। যোনে জীৱনত একো ভুলেই কৰা নাই, আপুনি জানি ল'ব সি জীৱনত কেতিয়াও নতুন শিকিবলৈ চেষ্টাই কৰা নাই। ভুল এইটো কথাৰ সাক্ষী যে আপুনি বা তুমি কিবা এটা কৰিবলৈ চেষ্টা কৰি আছা। সদায় মনত ৰাখিবা, আমাৰ জ্ঞান আমাৰ অনুভৱৰ পৰা আহে, আৰু আমাৰ অনুভৱ আমি কৰা ভুল, আমি কৰা মূৰ্খামিৰ পৰা আহে। পানীত ডুবাৰ বাবে সেইজন ব্যক্তিহে থাকে যোনজন ব্যক্তিয়ে নদীত নামে, নহ'লে কিছুমান মানুহৰ জীৱনটো পাৰত বহি বহিয়ে ডুবি যায়। এই সংসাৰত জীয়াই থাকিবলৈ হ'লে শুনা আৰু সহাৰ অভ্যাস গঢ়ি লোৱা, কাৰণ তোমাক কন্দুৱা আৰু ঠাট্টা কৰা মানুহৰ এই সংসাৰত কমি নাই। আমি যিয়েই পাইছোঁ সেয়া নিজৰ ভাগতকৈ অধিক পাইছোঁ। যদি তোমাৰ ভৰিত জোতা নাই তেনে দুখ নকৰিবা, কাৰণ এই পৃথিৱীত এনেকুৱা বহুতো মানুহ আছে যাৰ জোতা পিন্ধিবলৈ ভৰিয়েই নাই। ভুলতো নাভাবিবা যে সংগৰ কাৰণে চৰিত্ৰৰ পৰিৱৰ্তন হয়, সংগৰ কাৰণে চৰিত্ৰ বেয়া হয়। ঢাল আৰু তৰোৱাল দুয়োটা সদায় একেলগে থাকে, তথাপিও এটা ঘাতক আৰু আনটো ৰক্ষক। শেষত এষাৰ কথা কৈ তোমালোকৰ পৰা বিদায় লওঁ আজিলৈ। জীৱনটো সকলো কাৰণে একেই, পাৰ্থক্য মাত্ৰ এইটোৱে, কোনোবাই মনৰ পৰা জীয়াই থাকে আৰু কোনোবাই মন ৰাখিবলৈ জীয়াই থাকে।